নমস্কাৰ সকলোকে ইনষ্টাগ্ৰামৰ আমাৰ বন্ধুসকলকে বৰদিনৰ বহুত বহুত শুভেচ্ছা আগন্তুক নতুন বছৰৰ বহুত বহুত শুভেচ্ছা আপোনালোকক দেখাই আছো আমাৰ গীতি আহিবলগীয়া গীতি নমস্কাৰ ইনষ্টাগ্ৰামৰ মোৰ বন্ধুসকল আপোনালোকে চাগে প্ৰায় কোনো গানকে গম পাইছে আমি এটা গীত কৰি আছোঁ প্ৰত্যেক বছৰৰ দৰে বছৰৰ শেষত আমি এটা গান কৰোঁ যুদ্ধ কণেই মইনা তুমি জুই প্ৰাণেশ্বৰী এনেকুৱা দে তেনেকৈ আদৰি লৈছিলে আৰু আপোনালোকৰ মৰম আশীৰ্বাদৰ কাৰণে আকৌ সাহস কৰিছোঁ আচলতে কৰিবলৈ যিহেতু জুবিন দা আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে আচলতে কৰিবলৈ একেবাৰে মন ঠিক নাছিলে তথাপিও জুবিন দাই কৈছিলে কামবিলাক কৰি যাব লাগিব গতিকে আমি তেওঁ সোঁৱৰণতে মই আমাৰ নিজৰ ষ্টাইলত কৰিবলৈ চেষ্টা কৰিছোঁ আমি সকলোৱে মিলি আজি পানীখেতিত ললিত্ৰী তাতে আমাৰ শ্বুটিং চলি আছে আজি দ্বিতীয় দিনৰ শ্বুট চলি আছে শেষ হ'ব অলপ পিছতে আৰু গীতটি মোৰ অতিকে মৰমৰ শ্ৰদ্ধা দাদা সুনীল গগৈদাই লিখিছে আৰু মই সুৰ কৰিছোঁ মোৰ লগতে পাৰ্থ প্ৰীতমে সুৰ কৰিছে আৰু গীতটি মিউজিক কৰিছে বৰ ধুনীয়াকৈ আমাৰ বিজয় শংকৰ খুব মৰমৰ দাদা আৰু গানটো বিমল দাই ভিডিঅ' ডাইৰেকশ্যন কৰি আছে মোৰ খুব মৰমৰ বন্ধু পাৰ্থ শিল্পী তেওঁলোকে এক্টিং কৰি আছে আৰু এইফালে বৰ সুন্দৰ পৰিৱেশ আচলতে আজি এতিয়াহে ৰ'দটো ওলাইছে গোটেই কুঁৱলীয়ে ঢাকি আছে আচলতে এইফালে বনভোজ খাই আছে ধুনীয়াকৈ চেষ্টা কৰিছোঁ আচলতে আমি কৰিবলৈ যিহেতু জুবিন দা আমাক সংগীতৰ গীতৰ ভগৱান তেওঁক দেখি দেখি আমি গান গাবলৈ শিকিছিলোঁ গতিকে তেওঁৰ আশীৰ্বাদত আমি আকৌ কাম নকৰিলে যিহেতু নহ'ব গতিকে আমি চেষ্টা কৰিছোঁ কৰিবলৈ এইফালে অমৰ নাচ কৰি আছে বৰ ধুনীয়াকৈ নাচে এইফালে নগেন দা বিমল দাহঁত আছে গানটো শুনক এবাৰ বিজয় শংকৰ দা বিজয় বাবা আহিছে যিজন ব্যক্তিয়ে মিউজিক কৰিছিলে বিজয় দাক মই দেখা পাইছোঁ অকণমান আচলতে এইটো শেষৰটো পাৰ্ট আচলতে শেষৰ পাৰ্টটোত জনগোষ্ঠীয় প্ৰায়বিলাক আমি জনগোষ্ঠীয় ড্ৰেছত দেখাবলৈ চেষ্টা কৰিছোঁ যিহেতু জনগোষ্ঠীয় গান যথেষ্ট জুবিন দাই ভাল আৰু কৰিছিলে তোমাকে পাহৰিব নোৱাৰো সুখতো তোমাকে বিচাৰো দুখতো তোমাকে সোঁৱৰো এয়া আছিলে আমাৰ শ্বুট আৰু দুদিনৰ পিছত আপোনালোকে শুনিবলৈ পাব আৰু ইয়াৰ পিছত যি কাম আছে মেইন ভিডিঅ' এডিটিং আৰু গানৰ মিক্সিং চলি আছে আমাৰ পলাশ দাই মিক্সিং কৰি আছে আৰু দিগন্ত দাই মাষ্টাৰিং কৰিব বেকে কৰিব নহ'লে জয় জুবিন দা বহুতে কমেণ্ট দিছে জয় জুবিন দা বুলি কমেণ্ট পঢ়িছোঁ তুমি গান শুনিবলৈ বাট চাই আছো তোমাৰ গান শুন বহুত বহুত ধন্যবাদ শুনিব সকলোৱে মৰম দিব মোৰ যিটো ইউটিউব চেনেল আছে প্ৰাণদীপ মিউজিকেল বুলি তাতে আপোনালোকে গানটো আৰু ভিডিঅ'টো একেলগে পাব
আৰু প্ৰথমবাৰ কাৰণে গানটো শুনাইছোঁ আচলতে প্ৰথমবাৰ লাইভ কৰিছোঁ এনেকৈ ক'তো তেনেকৈ দিয়া হোৱা নাই গানটো জুই হ'ব লাগে নাজানো আপোনালোকেহে জুই কৰিব আমি চেষ্টা কৰি আছোঁ কৰিবলৈ হোৱাটছআপ নাচাই কৰিলে মেছেজ কৰিলে হোৱাটছআপ চলোৱাই হোৱা নাই আমাৰ আচলতে নেটৱৰ্ক নাই ইয়াতে কালিৰ পৰা এইদিন চলি আছে চব অসমীয়া সাজপাৰযোৰ আগত চলি আছে মানে বেলেগ বেলেগকৈ লোৱা হৈছে যে সকলোবিলাক আছে এইটো আচলতে আপোনালোকৰ শেষৰ অন্তৰাটো শুনি আছে লভ ফ্ৰম চৰাইদেউ খাপে খাটি বহুত বহুত ধন্যবাদ দাদা কেতিয়াও নচোন ওলাব 27 ডিচেম্বৰত পাব আপোনালোকে সকলোকে ধন্যবাদ জনাইছোঁ অকণমান যিমান পাৰোঁ দেখালোঁ সকলোৱে আশীৰ্বাদ কৰিব আৰু সকলো ভালে থাকক কুশলে থাকক আকৌ লগ পাম বহুত বহুত ধন্যবাদ গানটো মৰম দিব সকলোৱে